ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকে সপ্তমমান শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায় ৰেখা আৰু কোণ নামৰ পাঠটি চোৱা। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকে ৰেখা আৰু কোণ নামৰ পাঠটিৰ এইখিনি বস্তু তোমালোকে ভালকৈ চাই লোৱা। ইয়াতে তোমালোকে আজি শিকিবা যে অন্তঃকোণ, বহিকোণ, অনুৰূপ কোণ, একান্তৰ কোণ, একান্তৰ বহিকোণ আৰু তিৰ্যকৰ একেফালৰ অন্তঃকোণ। তাৰমানে আমি আজি বিশেষকৈ একান্তৰ কোণ আৰু অনুৰূপ কোণ এই দুই প্ৰকাৰৰ কোণৰ বিষয়ে আমি ভালকৈ আলোচনা কৰিম। একান্তৰ কোণ কি আৰু অনুৰূপ কোণ কি, তাৰপিছত অন্তঃকোণ, বহিকোণ, একান্তৰ অন্তঃকোণ, একান্তৰ বহিকোণ এইবিলাক কেনেকুৱা ধৰণৰ কোণ এই বিষয়ে আমি আজি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকে চোৱা, ইয়াতে মই লিখিছোঁ একান্তৰ কোণ আৰু অনুৰূপ কোণ। তো একান্তৰ কোণ আৰু অনুৰূপ কোণ কোনবিলাক সেই বিষয়ে তোমালোকে চোৱা। ইয়াতে মই এনেকৈ লিখিছোঁ যে যেতিয়া এডাল ছেদকে দুডাল ৰেখাক ছেদ কৰে তেতিয়া একান্তৰ কোণ আৰু অনুৰূপ কোণ উৎপন্ন হয়। একান্তৰ কোণ আৰু অনুৰূপ কোণ কেতিয়া উৎপন্ন হয় তোমালোকে ভালকৈ মনত ৰাখিবা। যেতিয়া এডাল ছেদকে কি কৰিব, দুডাল ৰেখাক ছেদ কৰিব, তেতিয়া কি হ'ব, একান্তৰ কোণ আৰু অনুৰূপ কোণ উৎপন্ন হ'ব। ইয়াতে তোমালোকে চোৱা, এইটো ছেদক, এই ছেদকে কি কৰিছে, দুডাল ৰেখাক কটাকটি কৰিছে। এই দুডাল ৰেখাক এই ছেদকটোৱে ইয়াতে ছেদ কৰিছে। এই ক্ষেত্ৰত আমাৰ ইয়াতে কি হ'ব, একান্তৰ কোণ আৰু অনুৰূপ কোণ উৎপন্ন হ'ব। এতিয়া তোমালোকে প্ৰথমে চোৱা, ইয়াতে কেইটা কোণ উৎপন্ন হৈছে। মই কোণবিলাকক এনেকৈ নাম্বাৰিং কৰিছোঁ, 1 2 3 4 5 6 7 8। তাৰমানে এনেকুৱাকৈ 1ৰ পৰা 8টা কোণ উৎপন্ন হৈছে। ইয়াৰে কোনবিলাক কোণৰ নাম কি সেই বিষয়ে তোমালোকে চোৱা। এতিয়া প্ৰথমে তোমালোকে চোৱা 1 নম্বৰত বহিকোণ। তো বহিকোণ কোনবিলাক? বহিকোণ মানে হৈছে এই যে তোমালোকে ৰেখা দুডাল দেখিছা, এই ৰেখা দুডালক এই যে ছেদকে কাটিছে বা তিৰ্যকটিয়ে কাটিছে, ইয়াতে বহিকোণ মানে হৈছে এই যে 1 নম্বৰ, 2 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰ। এই 4টা কোণক আমি বহিকোণ বুলি কওঁ। বহিকোণ মানে এই যে যি দুডাল ৰেখাক তিৰ্যকটিয়ে কাটিছে এই ৰেখা দুডালৰ বাহিৰৰ কোণ, তাৰমানে এইটো ৰেখাৰ এইফালৰ কোণ আৰু এইটো ৰেখাৰ এইফালৰ কোণ, বাহিৰৰ কোণ। তাৰমানে এই ৰেখা দুডালৰ বাহিৰৰ যি 4টা কোণ আছে, বাহিৰ ফালৰ থকা, তাৰমানে এইফালে আৰু ইয়াৰ এইফালে, বাহিৰ ফালে, ভিতৰ ফালে নহয়। কিন্তু এইটো ৰেখাৰ বাহিৰ ফাল মানে হৈছে এইফালে, এইটো ৰেখাৰ বাহিৰ ফাল মানে হৈছে এইফালে, আৰু এইফালে হৈছে ভিতৰ ফাল, এইটোৰ ভিতৰ ফাল। গতিকে বাহিৰ ফালত তোমালোকে চোৱা 1 2 7 8 এই 4টা কোণ আছে। এই 4টাক আমি বহিকোণ বুলি কওঁ। গতিকে বহিকোণ কি হ'ব, 1 নম্বৰ, 2 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰ। 1 2 7 8 এই 4টা হৈছে বহিকোণ। ইয়াৰ পিছত তোমালোকে চোৱা অন্তঃকোণ। অন্তঃকোণ মানে হৈছে ভিতৰৰ কোণ। তো ভিতৰৰ কোণ মানে এই ৰেখা দুডালৰ ভিতৰত কোনকেইটা কোণ আছে, 3 4 5 6, 3 4 5 6 এইকেইটা আছে। এই 4টা কোণ আছে ভিতৰত, তাৰমানে এই ৰেখা দুডালৰ ভিতৰ ছাইডত আছে। সেইকাৰণে এইকেইটা কোৱা হৈছে, এই 4টাক কোৱা হৈছে অন্তঃকোণ। ইয়াৰ পিছত আছে একান্তৰ অন্তঃকোণ। তো একান্তৰ অন্তঃকোণবিলাক কোনবিলাক তোমালোকে চোৱা। একান্তৰ অন্তঃকোণ মানে হৈছে এইটো 3 আৰু 6, 4 আৰু 5। তাৰমানে এই একান্তৰ কোণবিলাক হৈছে এই যে তোমালোকে চোৱা, যি দুডাল ৰেখাক তিৰ্যকটিয়ে কাটিছে এই তিৰ্যকটোৰ বিপৰীত ফালৰ কোণ হ'ব লাগিব একান্তৰ কোণ হ'বলৈ হ'লে, আৰু এইটো ৰেখাৰ এটা কোণ, এইটো ৰেখাৰ এটা কোণ। কাৰণ এইটো ৰেখাৰ এটা কোণ মই এইটো লৈছোঁ 3, আৰু এইটো ৰেখাৰ আনটো কোণ কি ল'ব লাগিব, এই তিৰ্যকৰ বিপৰীত ফালে এইটো ৰেখাৰ এইটো কোণ ল'ব লাগিব। একান্তৰ কোণবিলাক সদায় এই তিৰ্যকটোৰ বিপৰীত ফালে থাকিব। যিহেতু ইয়াতে আমি একান্তৰ অন্তঃকোণ লৈছোঁ, গতিকে আমি ভিতৰ ফালৰ বিপৰীত কোণ ল'ম। ভিতৰ ফালৰ বিপৰীত কোণ কোনটো কোনটো আছে, 3ৰ বিপৰীত আছে 6, গতিকে 3 আৰু 6 একান্তৰ অন্তঃকোণ। ঠিক একেদৰে 4ৰ বিপৰীত ফালে আছে এইটো ৰেখাৰ বিপৰীত ফালে আছে ইয়াতে, এইটো ৰেখাৰ লগত 5 নম্বৰ কোণ, গতিকে 4 আৰু 5 হৈছে একান্তৰ অন্তঃকোণ। গতিকে আমি একান্তৰ অন্তঃকোণ কি পালোঁ, যে এ নম্বৰত পালোঁ 3 আৰু 6, আৰু 2 নম্বৰত পালোঁ 4 আৰু 5। ইয়াৰ পিছত আছে একান্তৰ বহিকোণ। একান্তৰ বহিকোণ কোনবিলাক? একান্তৰ কোণ মানে এই তিৰ্যকৰ বিপৰীত ফালে থাকিবই লাগিব, কিন্তু এইবাৰ আছে বহিকোণ। বহিকোণ মানে এই যে আমি আগতে বহিকোণ পাইছিলোঁ, অন্তঃকোণ পাইছিলোঁ, সেইবিলাক। ইয়াতে বহিকোণ মানে এইটো ৰেখাৰ বাহিৰৰ ফালৰ কোণ। যেনেকুৱাকৈ 1 নম্বৰৰ একান্তৰ বহিকোণ হ'ব 8 নম্বৰ। তাৰমানে এইটো তিৰ্যকৰ 1 নম্বৰটো এইফালে আছে আৰু এটা আছে এইফালে, গতিকে 1 আৰু 8 বহিকোণ
2 আৰু 7 বহীকোণ 1 আৰু 8 বহীকোণ 2 আৰু 7 বহীকোণ এইকেইটা হৈছে একান্তৰ বহীকোণ গতিকে একান্তৰ বহীকোণ গ'ল ইয়াৰ পিছত আছে অনুৰূপ কোণ অনুৰূপ কোণবিলাক তোমালোকে চোৱা অনুৰূপ কোণবিলাক আচলতে যিবিলাক কোণ একে ৰূপত আছে সেইবিলাকক আমি অনুৰূপ কোণ বুলি কওঁ যেনেকুৱাকৈ তোমালোকে চোৱা 1ৰ অনুৰূপ 5 আকৌ 2ৰ অনুৰূপ 6 3ৰ অনুৰূপ 7 আৰু 4ৰ অনুৰূপ 8 এইবিলাক হৈছে অনুৰূপ কোণ 1ৰ অনুৰূপ হৈছে 5 তোমালোকে চোৱা এইটো 1ৰ অনুৰূপ তাৰমানে একে ৰূপ মানে এইবাৰ তিৰ্যকৰ একেফালে থাকিব গতিকে 1ৰ অনুৰূপ হৈছে 5 2ৰ অনুৰূপ হৈছে 6 3ৰ অনুৰূপ হৈছে 7 4ৰ অনুৰূপ হৈছে 8 এইবিলাক হৈছে অনুৰূপ কোণ গতিকে আজি তোমালোকে একান্তৰ কোণ আৰু অনুৰূপ কোণবিলাক বুজি পালা তোমালোকে ভালকৈ মনত ৰাখিবা